এইবিলাক আমাৰ একদম থলুৱা খাদ্য আৰু আজিকালি এইবিলাকটো বজাৰত কিনিবলৈ পায়ে আপোনালোকে খায় নে নাখায় নাজানো বাৰু মোৰ পিছে খুব প্ৰিয় মই খুব ভাল পাওঁ কেঁচাই খাওঁ মই আৰু হেহে এই ৰেচিপিটো আপোনালোকৰ মাজলৈ এতিয়া লৈ আহিছো আগতে আমাৰ আইতাই খুব ৰান্ধিছিলে এনেকৈ এতিয়া বনাও আৰু আপোনালোককো দেখুৱাও নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে মোৰ বৰ্তমান ভালে আৰু আজি আকৌ এটা ভিডিও পাকঘৰৰ পৰা আৰম্ভ কৰিবলৈ লৈছো আৰু আজি হৈছে দেওবাৰ গতিকে এতিয়া দুপৰীয়াৰ সাঁজ ৰান্ধিবলৈ লৈছো আৰু আজি এটা ইউনিক ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো মই যেহেতুকে এতিয়া বনাবলৈ লৈছো হেকাৰণে ভাবিলো আপোনালোকৰ লগতো ৰেচিপিটো শেয়াৰ কৰ আৰু এই ৰেচিপিটো মই আমাৰ আইতাৰ পৰা শিকিছিলো আইতা অৱশ্যে এতিয়া ঢুকালে আৰু আহকচোন তেনেহলে এতিয়া ৰেচিপিটোনো কি এখিনি বাৰু কি দেখি চিনিব পাৰিছেনে যিসকলেটো চিনি পায় তেওঁলোকেটো পাইছে এয়া হৈছে তিতা ভেকুৰি আৰু আজি ভেকুৰি বনাম ভেকুৰি এয়া জাতিলাওৰ লগত বনাম শুনি চাগে ভাবিছে জাতিলাও আৰু তিতা ভেকুৰিনো খায়নে তিতানো বাৰু জাতিলাওৰ লগত খায়নে প্ৰথম দেখি ময়ো ভাবিছিলো তেনেকে তিতানো বুলু খায়নে জাতিলাওৰ লগত তাৰ পাছত যেতিয়া খাই পালো ইমানে সোৱাদ লগা হেহে ৰেচিপিটো আপোনালোকৰটো শেয়াৰ কৰিলো দেই মসুৰ দালিখিনি ভালদৰে ধুই মেলি অথনিয়ে থৈ দিছো আৰু লগত এইখিনি সামগ্ৰী আছে মই এটা গেছটো জ্বলাই কেৰাহীখন পাতি লওঁ আৰু যদি খোৱা নাই তেনেহলে এবাৰ খাই চাব আৰু এই বটলটো বাৰু কেনেকুৱা লাগিছে এইটো আনিছিলো মই বিশালৰ পৰা তেল দিবলৈ অৱশ্যে খুব ভাল এতে মই এটা তেল দি দিওঁ প্ৰথমতে এটা ভেকুৰি কেইটামান চিঙি লওঁ আৰু দেখিছেনে ইমান কাইট মানে চিঙিবলৈ বৰ কষ্ট হয় তথাপি খাই যে ভাল পাওঁ হেকাৰণে কষ্ট কৰি হলেও চিঙি আনিছো এই গছজোপা মানে কাইটেৰে ভৰা চিঙিবলৈ বিৰাট কষ্ট কেঁচি এখন হলে বেছি ভাল তেল গৰম হৈ গল আৰু এতিয়া মই প্ৰথমতে দিছো কেইটামান পাঁচফোৰণ আইতাই অৱশ্যে আগতে পাঁচফোৰণ দিয়া নাছিলে দেই আগৰ দিনত আৰু কতনো পাঁচফোৰণ এতিয়া মই অকনমান দি দিছো আৰু দি দিছো ইয়া পিয়াজ আৰু লগত দি দিছো এয়া শুকান জলকীয়া আৰু এয়া কেইখিলামান দি দিছো নৰসিংহৰ পাত এতিয়া দি দিছো হালধি আৰু এতিয়া দি দিছো বিলাহী এটা এয়া অকনমান ডাঙৰকে কাটি লৈছো বিলাহী দি দিছো তাৰ পিছত এতিয়া এইখিনি অকনমান লৰাই দিম আৰু বিলাহীখিনি গলিলত এয়া মই দি দিছো কেইফুটামান থেতেলিয়াই লোৱা নহৰু এটাক দেখিছিলো আগতে আদা নহৰু ইমান খুন্দি নাথাকে খুন্দনা মাৰি ডালে অকনমান খুন্দা দুটামান দি আৰু আদা নহৰু তেনেকৈ দি দিয়ে কেইটামান ভেকুৰি দি দিছো আৰু ভেকুৰিখিনি মই তেলতে মানে একেবাৰে ভাজি নলওঁ আৰু তেলত যাতে ফুটি নাযায় তেনেকৈ ভাজিম অকনমান এয়া হেতাখনেৰে লৰাই মেলি দিয়াৰ পাছতে এতিয়া মই দি দিম এয়া কাটি লোৱা এয়া জাতিলাও আৰু মসুৰ দালিখিনি দি দিছো ইয়াতে মোৰ এটা জাতিলাও মসুৰ দালি এইখিনি ভালকে ভজা হৈ গ'লে এতিয়া মই পানী দি দিম আৰু নহলে অকনমান লাগি ধৰিছে সেইকাৰণে পানী দি দিওঁ এতিয়া মই এয়া শাকখিনি উতলি গৈছে তাতে এতিয়া মই দি দিম আন্দাজ অনুসৰি নিমখ তাতে মই এতিয়া আৰু এটা বস্তু দিম এইখিনি হৈছে কলৰ খাৰ আৰু কল খাৰ বনালে কিন্তু হালধি দিব নালাগে মোৰ পিছে নিদিলেও উপায় নাই কাৰণ ছোৱালীয়ে নাখায় তাই বগা হৈ থাকিলে খাবলৈ ইচ্ছা নকৰে সেইকাৰণে অকনমান হালধি দি দিছো যে কম পৰিমাণে দিলো বাৰু আৰু এতিয়া মই ইয়াতে অকনমান কল খাৰ দি দিওঁ কল খাৰখিনি দি পেলে এতিয়া ঢাকুন লগাই দিম আৰু কল খাৰ মানে দিলে হালধি কিয় নিদিয়ে জানেনে বৰ তেজৰ ৰঙৰ নিচিনাকে ৰঙা হৈ যায় হেতু কাৰণে কল খাৰ দিলে মানে হালধি দি দিলে বেয়া আৰু তেনেকুৱা দেখি পায় আৰু হেকাৰণে মই এটা কম পৰিমাণে দিয়াৰ কাৰণে ইমান বেছি ৰংটো তেনেকুৱা হোৱা নাই নহলে যে ছোৱালীক খোৱাবলৈ আকৌ বৰ দিগদাৰ হেকাৰণে অকনমান হালধি দি দিলো আৰু এতিয়া মই ইয়াতে ঢাকনখন লগাই দিওঁ আৰু আনফালে বনাই আছো এয়া ঘৰৰে বিন যোৱাকালি ভিডিঅ'ত দেখিছিলে ঘৰৰ বিন উৰহি আৰু এইফালে গাজৰ আলু মিক্সকে এখন চব্জি বনাইছো ভাজিখিনি হৈ গ'ল এতিয়া আকৌ বেঙেনা ফ্ৰাই কৰি আছো এয়া ঘৰৰে বেঙেনা এনেকৈ ফালি দিছো চাৰিফাল কৰি পেলাই ইয়াৰ কেৰাহীখনতে ভাজি আছো আৰু ভাজি মানে নিমখ হালধি দি পেলাই অকনমান লৰাই দিছো তাৰ পিছত এইখিনি এটা গাপতে বনাই দিম আৰু এতিয়া প্ৰায় আধা ঘণ্টাৰ পাছত মই ঢাকনখন উদঙাই চাইছো আৰু ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়া ইয়াতে মই ঘৰৰে আছিলে ধনিয়া ফেলে পাপুৱে উঘালি আনি দিলে এতিয়া ধনিয়া দি দিছো ইয়াতে
আৰু এতিয়া লৰাই দিম আৰু আজি কি বনাইছো জানা নে পো কি বনাইছে আজি জাতিলাও আৰু তিতা ভেকুৰি তুমি খাই পাইছা না আগতে ভেকুৰি তিতা জাতিলাও নাই আজি প্ৰথম খাবা মই খাই পাইছো আৰু তুমি আজি কবা খাই কেনেকুৱা পাইছা দেই ঠিক আছে তুমি চাগে ভাবিছা বুলিব তিতা আৰু জাতিলাও কেনেকুৱা লাগিব খাবলৈ তিতা লাগিব বুলি ভাবিছা নি ইয়াত ধনিয়া চাটিটো দেই দি দিয়া অকণমান এতিয়া মোৰ এয়া ৰেডি হৈ গ'ল আৰু ভাত বাঢ়ি দিওঁ দোকান আধা খোলা কৰি থৈ আহিছে হয়নে দেৰি হৈছে খাব লাগে নহ'লে আকৌ মানুহ আহি যাব বাঢ়ি দে এতিয়া আমাৰ দুপৰীয়াৰ জাতিলাও আৰু তিতা ভেকুৰিৰ ৰেচিপি ৰিভিউ ল'ম কেনেকুৱা হৈছে খাবলৈ ক'ব কোৱা কেনেকুৱা লাগিছে হা মজা হৈছে আগতে নাই কোৱা ভাল পাইছো মস্তি কেনেকুৱা তিতা লাগিছে নে কেনেকুৱা লাগিছে ভেকুৰিটো মই ভালে পাওঁ খাই আজি লাও লগত বনাইছে মজা লাগিছে আজি প্ৰথম না তোমাৰ মই আগতে খাই পাইছো মজা লাগে আকৌ এফালে আমাৰ দেহাক ধুনীয়াকৈ কাঁহীখন সজাই দিব লাগে তেতিয়াহে খাই ভাল পায় এয়া বেঙেনা দি দিছো এনেকৈ এইবিলাক কালাৰফুল ভাজি দেখা কেনেকুৱা লাগিছে মজা মোৰতো বেঙেনা দিছো আৰু খোৱাচোন কেনেকুৱা পোৱা চিন্তা গৈছো মই ৰুটি খাব নোৱাৰো যে ভাত কেইটামান খাই লৈছো এইফালে এতিয়া আমাৰ দেহাই খাব কেনেকুৱা পাইছা দেহা খাবলৈ তিতা ভেকুৰি বহুত টেষ্টি ভাল লাগিছে না সব টেষ্টি হৈছে আৰু তুমি যে ইমান ভাত কমকৈ খাইছা কি কিবা প্ৰগ্ৰেম আছে নি তোমাৰ ৰুটি আৰু গাহৰি মাংস দেখিছা দেখিছা দেহা ঠগিছে দেখিছা ঠগিছে তোমাক মইতো নাখাওঁৱেই তোমাকো ঠগিছে না মোলে গাহৰি মাংস আনিবা প্ৰমিছ আৰু ৰুটিও আনিবা মাহঁতে তালে পৰঠা